যেতিয়া আমি পঢ়াৰ টেবুলত বহোঁ, সিলেবাস চাওঁ বা আন বেলেগ কিবা কথা মনত ৰাখিবলগীয়া হয়, তেতিয়া আমি ভাবোঁ যে ইমানবোৰ কথা আমি ইমান সৰু মগজুটোৰ ভিতৰত কেনেকৈ ৰাখিম। আপুনি জানি আচৰিত হ'ব, আমাৰ ব্ৰেইনৰ ষ্ট'ৰেজ 25 লাখ জিবিতকৈও অধিক। যদি আপুনি তাক সম্পূৰ্ণ ফুল কৰিব বিচাৰে, তেতিয়া 350 বছৰতকৈও অধিক সময় লাগিব। এবাৰ ভাবি চাওক, যদি আপোনাৰ মগজুটোৱে জিনিয়াছৰ দৰে কাম কৰে, যদি আপুনি পঢ়া সকলোবোৰ কথা বহু দিনলৈ মনত থাকে, আপোনাৰ মগজুলৈ এটাৰ পাছত এটা জিনিয়াছ আইডিয়া আহে। আজিৰ এই ভিডিঅ'টোত এনেকুৱা 6টা আমেজিং ব্ৰেইন ৰুলৰ বিষয়ে আলোচনা কৰিম, যিকেইটা এডপ্ট কৰি আপোনালোকেও আপোনালোকৰ ব্ৰেইন পাৱাৰ দুগুণ বৃদ্ধি কৰিব পাৰিব। সেইবাবে ভিডিঅ'টো অলপো মিছ নকৰাকৈ শেষলৈকে চাই থাকিব। ব্ৰেইন ৰুল নম্বৰ 1, আমি মাল্টিটাস্কিং কৰিব নোৱাৰোঁ, অৰ্থাৎ আমি একে সময়তে বহু কাম কৰিব নোৱাৰোঁ। কিন্তু আমি ভাবোঁ যে আমি একে সময়তে বহু কাম কৰি আছোঁ, যাৰ ফলত আমাৰ টাইমটো ৰেহাই হৈ যায়। বাট একৰ্ডিং টু চায়েন্স, আমাৰ মগজুৱে এটা সময়ত মাত্ৰ এটা কামহে কৰিব পাৰে। ফৰ এক্সাম্পল, আপুনি ড্ৰাইভিং কৰি থকাৰ সময়ত ফোনত কথা পাতি আছে। আপুনি ভাবিব যে মই একে সময়তে দুটা কাম কৰি আছোঁ, কিন্তু আচলতে তেনেকুৱা নহয়। আমাৰ মগজুৱে সেই সময়ত দুটা কামৰ মাজত চুইচ কৰি থাকে। এটা ষ্টাডিৰ মতে আমি যেতিয়া কিবা কথা ভাবি থাকোঁ বা ফোনত কথা পাতি কাৰ ড্ৰাইভিং কৰি থাকোঁ, তেতিয়া সন্মুখৰ বস্তুবোৰ আমাৰ ব্ৰেইনে 70% কম চেঞ্জ কৰিব পাৰে। লাগিলে আমি বস্তুটো সন্মুখৰ ফালে চাই নাথাকোঁ কিয়। সেইবাবে কাৰ ড্ৰাইভিং কৰি থকাৰ সময়ত মোবাইল ফোন ইউজ কৰাটো এলাউড কৰা নহয়। ঠিক তেনেদৰে আপুনি যেতিয়া পঢ়ি থাকে আৰু আপুনি কিবা কথা ভাবিবলৈ আৰম্ভ কৰে, তেতিয়া আমাৰ সন্মুখত থকা কিতাপখন আমি ব্লাৰ দেখিবলৈ পাওঁ। এই দুটা এক্সাম্পলৰ পৰা এইটো প্ৰুভ যে একে সময়তে আমাৰ ব্ৰেইনে দুটা কাম কৰিব নোৱাৰে। সেইবাবে আপুনি যিকোনো ফিল্ডতে ভাল ৰিজাল্ট পাবলৈ হ'লে আপুনি এটা সময়ত মাত্ৰ এটা কামতহে নিজৰ 100% ফ'কাছ কৰিব লাগিব। ব্ৰেইন ৰুল 2, অলৱেজ ফ'কাছ অন গুড থিং। প্ৰত্যেক দিনাই আমাৰ ব্ৰেইনলৈ 62,000 বিভিন্ন ধৰণৰ বিচাৰ আহে আৰু তাৰ মাজৰ মাত্ৰ কেইটামান বিচাৰহে ভাল থাকে। সেইবাবে কেৱল আপুনি সেইসমূহ বিচাৰত ফ'কাছ কৰক যিসমূহ বিচাৰ আপোনাৰ বাবে লাভদায়ক, কিয়নো ভুল বিচাৰত ফ'কাছ কৰিলে আপোনাৰ ব্ৰেইনৰ পাৱাৰ কমি যোৱা বহুত বেছি সম্ভাৱনা থাকে। নম্বৰ 3, ব্ৰেইন ৰুলটোৱে আমাক কয় যে আমি যিকোনো ইনফৰমেশ্যন, যিকোনো কথা বহু দিনলৈ মনত ৰাখিবলৈ হ'লে আমি তাক ৰিপিট কৰিব লাগে। বেছিভাগ ইনফৰমেশ্যন পঢ়া মাত্ৰ আমি কেইমিনিটমানৰ পাছতেই পাহৰি যাওঁ। সেইবাবে আমি যিকোনো ইনফৰমেশ্যন লং টাইমৰ বাবে মনত ৰাখিব হ'লে তাক ইকুৱেল টাইমৰ পাছত বাৰে বাৰে ৰিপিট কৰিব লাগে, তাক ৰিভাইজ কৰিব লাগিব। 4th নম্বৰ ব্ৰেইন ৰুলটোৱে আমাক কয় যে যদি আপুনি আপোনাৰ ব্ৰেইনটো ভালদৰে মেইনটেইন কৰিব বিচাৰে, আপোনাৰ ব্ৰেইনটো আপুনি জিনিয়াছৰ দৰে ৰাখিব বিচাৰে, তেনেহ'লে আপুনি আপোনাৰ ব্ৰেইনটোক সঠিক পৰিমাণত পানীৰ যোগান দিব লাগিব। আমাৰ ব্ৰেইনটো 80% পানীৰে নিৰ্মিত। যদি আপুনি আপোনাৰ ব্ৰেইনটোক ভালদৰে পানী যোগান দিব নোৱাৰে, তেতিয়া ব্ৰেইন চেলছ এফিচিয়েঞ্চ কমি যায়, এটেনশ্যন স্পেন কমি যায়। সেইবাবে ব্ৰেইনটোক যদি আপুনি ভালদৰে মেইনটেইন কৰি ৰাখিব বিচাৰে, আপুনি আপোনাৰ ব্ৰেইন পাৱাৰ বঢ়াব বিচাৰে, তেনেহ'লে আপুনি তাক সঠিক পৰিমাণত পানীৰ যোগান দিব লাগিব, অৰ্থাৎ আপুনি সঠিক পৰিমাণত পানী পিব লাগিব। 5th নম্বৰ ব্ৰেইন ৰুলটো হ'ল আমাৰ চকু দুটাই 65% ব্ৰেইন পাৱাৰ ইউজ কৰে। সেইবাবে প্ৰপাৰ শ্লিপ লোৱাটো আমাৰ ব্ৰেইনৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। ৰিচাৰ্চাৰসকলৰ মতে নাছাৰ পাইলটসকলে যদি 26 মিনিটৰ পাৱাৰ নেপ লয়, তেতিয়া তেওঁলোকৰ পাৰফৰ্মেঞ্চ 36%লৈ বাঢ়ি যায়। সেইবাবে এটা ভাল ব্ৰেইনৰ বাবে আপোনালোকে ভালদৰে প্ৰপাৰ শ্লিপ লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি 10 ঘণ্টা হ'ব। জোখতকৈ বেছি সময় হ'লেও আপুনি এলেহুৱা হৈ যাব। 6 নম্বৰ ব্ৰেইন ৰুলটোৱে কৈছে যেতিয়া আপোনাৰ মাইণ্ডলৈ ভাল বিচাৰ আহে, তেতিয়া আপুনি তাক এখন পেপাৰত লিখিব লাগে, কিয়নো আপুনি যেতিয়া পেপাৰত লিখে তেতিয়া আপোনাৰ থট প্ৰচেছটো এটা শুদ্ধ ডাইৰেকশ্যনত বিচাৰি পাব আৰু আপুনি সেই সময়ত লিখা কথাসমূহ, সেই সময়ত লিখা থটছসমূহ আপুনি ভালদৰে ফ'ল' কৰিব পাৰিব।